সংকল্প সাহসলৈকে এই অসমীয়া সংখ্যাত অসমৰ কাৰণে বহুত এটা বিপদজনক আমি দেখিবলৈ পাইছোঁ। ইয়াত কাৰ্বি আংলঙত আৰু কেইদিনমান আগতে বিশেষকৈ জে.আই. কাঠাল ডাঙৰীয়াই এই অসমীয়া সংখ্যাত বিশেষকৈ ছেক্ৰেট কিলিং বুলি কয়, ছেক্ৰেট কিলিং আৰু তেওঁলোকে চাফাৰী মানে কি বুলি কয় হত্যাকাৰী তেওঁলোকে ভাড়াতীয়া লৈ আনি কাকবাক নহ'লে কাকবাক হত্যা কৰিবৰ কাৰণে যি প্লেনিং কৰা সেই প্লেনিং কৰা ইয়াত হৈছে বুলি তেওঁলোকে কৈছে। আৰু এইটো হৈছে নেপথ্যত আছে বোলে এইটো RSS আৰু বংগ সেনা। কিন্তু ইয়াত যিবিলাক নেকি হত্যা হৈছে তেওঁলোকে কি বুলি কয় এইটো কি বুলি কয় ভিক্টিম বিলাক সংখ্যক আমাৰ বিজেপি কৰ্মকৰ্তা। বিশেষকৈ যোৱা 30 অক্টোবৰ 2003 চনত APHLC ছাপোৰ্টাৰ হাৰলম্বী পিংপি আৰু চাৰমেন হানছে পুলিচবিলাকে তেওঁলোকক গতিকে কাৰায়ত্ব কৰাৰ লগতে বন্দুক অস্ত্ৰ উদ্ধাৰ কৰাৰ পিছত আমি দেখিবলৈ পাইছোঁ কাৰ্বি আংলঙৰ এটা নতুন ৰাজনৈতিক মূৰ আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পিছত আহি 27/7/2003 ৰাজেশ খামচুক সেই সময়ত APHLC সক্ৰিয় সদস্য তেওঁৰ পুলিচবিলাকে কাৰায়ত্ব কৰাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছে হাতত বন্দুক। তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে কাৰ্বি আংলং এটা নতুন ৰাজনৈতিক দিশে গৈ আছে। অস্ত্ৰধাৰী ৰাজনৈতিক এতিয়া নতুনকৈ কি বুলি কয় এনকাৰেজমেণ্ট দিছে নেকি আমাৰ মাজত প্ৰশ্ন উদয় হৈছে। তাৰপিছত আহি আমি দেখিবলৈ পাইছোঁ 20 এপ্ৰিল 2024 আবেলি যেতিয়া ৰুস্তম পিছক ASDC কৰ্মকৰ্তা খামৰেন খেৰলিত ASDC মিটিং হৈ যোৱাৰ পিছত ঘৰলৈ ঘৰত যাওঁতে আধা ৰাস্তাত তেওঁলোকক মূৰ কাটি হত্যা কৰিলে। এতিয়া এইটোৱে আকৌ জে.আই. কাঠাৰে প্ৰত্যেকবাৰ তেনেকুৱা ধৰণৰ ঘটনা হোৱাৰ লগে লগে জে.আই. কাঠাৰে প্ৰেছ ষ্টেটমেণ্ট দিয়ে যে এইটো বংগ সেনা আৰু RSS সকলৰ কাম বুলি তেওঁলোকে সদায় প্ৰকাশ কৰি থাকে। আৰু আহি হওক সেইদিনাখন 11 জুন 2024 পুখুৰী কেচকি ইয়াত ডিফুৰে আমাৰ 3 কিলোমিটাৰ লাম্বিং ৰোড তাক হত্যা কৰাৰ পিছত আকৌ জে.আই. কাঠাৰে কৈছে সেই একেই ষ্টেটমেণ্টকে দিছে। সেই একেই ষ্টেটমেণ্ট আকৌ দিছে যে যোৱা 24 মাৰ্চ 2024 চানডে ৰয়েলছন ব্ৰহ্মাম বিজেপি এইটো কি মানে BJYM যুৱ মৰ্চা সম্পাদক তেওঁ হত্যা কৰাৰ পিছত দেখিবলৈ পাইছে যে তেওঁৱে আকৌ সেই একেই ষ্টেটমেণ্টে গোটেই ঘটনাবিলাক বোলে বংগ সেনা আৰু RSS নেতৃত্বত আছে বুলি তেওঁ জবৰদস্ত দাবী কৰিছে। সেইকাৰণে আমি কৈছোঁ যে জে.আই. কাঠাৰ এজন কাৰ্বি সমাজত এজন শিক্ষিত মানুহ জে.আই. কাঠাৰ হৈছে APHLC সভাপতি। সেই সভাপতিগৰাকীজনে যুক্তিবিহীন তেওঁ ভিত্তিহীন কথা যি কৈছে সেই কথা কোৱাটো সম্পূৰ্ণ আমি বিৰোধিতা কৰিছোঁ আৰু আমি ৰিজেক্ট কৰিছোঁ। তেওঁ যি ক্লেইম কৰে যে বংগ সেনা আৰু RSSবিলাকে যি কাৰ্যকলাপ কৰিছে বুলি তেওঁ কৈছে এইটো সম্পূৰ্ণ ভিত্তিহীন আৰু আমি তীব্ৰভাৱে আমি নিন্দা কৰিছোঁ। সেয়েহে আগন্তুক অহা দিনবোৰ যাতে জে.আই. কাঠাৰে তেনেকুৱা ধৰণৰ প্ৰপগণ্ডা তেনেকুৱা ধৰণৰ বিচ্ছিন্নতাবাদী থিংকিং প্ৰতিক্ৰিয়াশীল চিন্তাধাৰা যাতে কাৰ্বি আংলং পুনৰ বিয়পিবৰ কাৰণে যি চেষ্টা কৰিছে সেই চেষ্টা আমি তীব্ৰভাৱে আমি গৰিহণা কৰিছোঁ। আৰু আগন্তুক দিনবোৰ যাতে কাৰ্বি আংলং বিভিন্ন জাতি জনগোষ্ঠীবিলাকক শান্তি সম্প্ৰীতি ঐক্যৰে থাকিব ৰাজনীতিক হিচাপে আমাৰ বৰ্তমান CEM ডাঙৰীয়া ডক্টৰ দুলিৰাম বঙাল যি পদক্ষেপ লৈছে সেই পদক্ষেপক সকলো জাতি জনগোষ্ঠীবিলাকক আমি সঁহাৰি জনাবলৈ আৰু যিমান কাৰ্বি আংলঙৰ যি উন্নতি কাম কৰি আছে সেই উন্নতিৰ কামটো আৰু ইয়াতকৈ আগবাঢ়িবৰ কাৰণে আমি তেওঁলোকক আজি আমন্ত্ৰণ জনাইছোঁ। আৰু আজি যি প্ৰেছ মিডিয়া যোগে আকৌ তেওঁলোকক আমি পুনৰ তেওঁলোকক প্ৰত্যেক চিটিজেনসকলকো আমি অনুৰোধ কৰিছোঁ।
Wah, karbeng lo situation kita langdam lo punya sabu, project by si nanga cela, ini tuh matau di amendment penuh sedap. Alor lo temu nang kejap lo, pesan sudah medola, dah semet. Mena khai yang bong sudah mahen dalam perlu hili pen ki up tekang seperti lat sudah me suarlo ham pulang, bojang ham, kasih bahaya kado dalam pencing lo, ini tuh maintain details, in details. People ji asini khelo labangso itu si labangso serius isi itu resmi banyak padu kono nasi nang tum alo tina channel kena citong tum amrame nang tum mamping ke donai rat kacing hona channel anu tinong along tu kami pakang untuk si kumuri kono nasi non lahai kado situation prang alam sini ni ke thanyi bang khatu ni thanpo to Nilai po salawar betan po, laikan po, angki betan po. Ye isi bangala hendo, ye isi kamang gumeme, abangke. Nilai tu bangke, bangham sorsaring tunte. Ate election hut, se sorsana yang, se sorsalo, cipu na yang, dan cipu lo, la bangka nutina party tu isi kami. Amena asong, amena party kece pai bange, political feel longe, kece sorsa. Mena a party tu ale ke long ye fan mange claim lo, nil tu da claim. Itu my election look that and my once for all itu mange peace and unity lah solang se matalo BJP kan kai sama. Kosong se monsam ke doje ma. Kosong se kacing tu rasai nali itu apa perang thegi ma. Ini tu mang bong kosong se kacing tong ke doje der jima. Laso pan BJP asong ake mang main atim. Ideology principles kami lah BJP.